हेलो गाइस আকৌ এটা নতুন ভিডিও লৈ আহিছো আৰু আজি মই দেখাব বিচাৰিছো আমাৰ মানে পুৰণি ঘৰ ভাঙি দিয়া মানে বহু দিনৰ পৰা এটা কথা আমি ভাবি আছিলো মানে আগফালৰ ঘৰটো সম্পূৰ্ণ প্ৰায় হৈ গল মানে সদ দিয়া ঘৰ বনাইছো গটিকে সদ দিয়া ঘৰ বনোৱাৰ পিছত পিছফালে এই আমাৰ পা ঘৰটো বিশেষ চাংঘৰ এসময়ত এই চাংঘৰতে আমি বাস কৰিছিলো কিন্তু এতিয়া প্ৰায় জহি খহি গল আৰু এনেকৈ জহি খহি যোৱাৰ বাবে ভাবিলো ঘৰটো ভাঙি পেলাও কিন্তু এই ঘৰটো মোৰ হাজবেণ্ডৰ বাবে বহুত মৰমৰ আছিল আমি এইটো ঘৰ ভাঙি দিবলৈ একেবাৰে মন নাছিল আমি পুৰণা স্বৰূপ হিচাপে জীয়াই ৰাখিব বিচাৰিছিলো কিন্তু ইমানে জহি খহি গৈছে মানে ইয়াত মানে ভৰি দিলে মানে প্ৰায় পৰি যোৱাৰ ভয় থাকে আৰু মই কেবাবাৰো পৰিছো বাৰু সেইবাবে ভাবিলো নাই এনেদৰে থাকিলে নহব এদিন বোলো বিপদ ঘটাব সৰু সৰুকে পৰি আছো ইমান জখম হোৱা নাই কোনোবা দিনা হাত ভৰি ভাঙিলে কি হ'ব সেইবাবে মোৰ মানুহজনক মই ক'লো যে পুৰণা ঘৰ স্মৃতি জীয়াই থকাতকে আমাৰ প্ৰাণৰ ভাবুকিহে আহাৰ ভয় আছে গতিকে অতি সোনকালে ঘৰটো ভাঙি দিয়াই মংগল কথাটো ভালদৰে আমি আলোচনা কৰিলো আৰু ভাবিলো ভাঙিয়ে পেলাও বাস ৰাতিপুৱা আমি তিনিওটাই মানে মোৰ ভাগিন ছোৱালী মোৰ হাজবেণ্ড আৰু মই আমি তিনিওটাই দিনটো এইটো কাম কৰি আছো দেখিবলৈ একেবাৰে ইজি যেন লাগিছে কিন্তু দিনটো আমি কষ্ট হৈছে আৰু গোটেই গা বিষ হৈ গৈছে আমি গধূলি মানে জালুক খাইহে তত পাইছোঁ মানে ইমানে গা বিষ হৈ গৈছে আমি তিনিওটাই মানে তাৰপিছত পিছদিনাখন আকৌ জেচিপি মাতি এইবোৰ খুঁটিবোৰ ভাঙিবলৈ দিলোঁ আৰু ভাঙি সম্পূৰ্ণ প্ৰায় ক্লিয়াৰ কৰিলে ধুনীয়া ৰ'দ দিছে বুলি ভাবি পিনে আমি ইয়াত মাটি উঠাই মানে পাকঘৰটো ধুনীয়াকৈ বনাম বুলি ভাবিলোঁ আৰু তাৰপিছতে ইমান দুখৰ বিষয় পিছফালৰ মাটিখিনি মানে ইমানেই মানে কেঁচা হৈ আছে কাৰণ আমি ইয়াত মটৰৰ পানী পেলোৱাৰ বাবে মাটিখিনি মানে ইমানেই কোমল হৈ আছে ইয়াত ট্ৰেক্টৰ সোমাবই নোৱাৰে ট্ৰেক্টৰ সোমোৱাৰ লগে লগে ফচিয়ে যায় আৰু জেচিপিৰ লগত টানি উলিয়াব লগা হৈছে কেইবাবাৰো ট্ৰেক্টৰ ফচি যোৱাৰ বাবে মাটি উঠোৱা নহ'ল আৰু সেইদিনাখন ধুনীয়া ৰ'দ দিছে কিন্তু পিছদিনাখন মানে ইমানেই দুখৰ বিষয় ধাৰাসাৰ বৰষুণ আহি গ'ল গাইছ আজিলৈকে বৰষুণে দি আছে আমাৰ মানে মাটি পেলোৱা কাম সমাপ্ত হৈ গ'ল কোনদিনা এতিয়া আকৌ আহিব এনেই মটৰৰ পানী পেলাই কোমল হৈ আছে মাটিডোখৰ তাতে আকৌ বৰষুণ দি দিছে তাৰ উপৰি আৰু এটা কষ্ট হৈছে আমি এতিয়া পিছফালে আহিবলৈ অসুবিধা মানে খটখটি লগায়ো তত পোৱা নাই খটখটি দিও নামিবলৈ ইমানেই অসুবিধা হৈছে মোৰ মানে কষ্টৰ উপৰি কষ্ট হৈছে পিছফালৰ মাটিডোখৰ ইমানেই দ জখলা লগালেও মানে বহুত ওখ হৈছে আৰু মোৰ ল'ৰা ছোৱালীকেইটা নামিব নোৱাৰে আৰু কেনেবাকৈ নামোতে দুইটাই পৰা দেখি মানে মোৰ মনটো আৰু বেয়া লাগিছে কি হ'ব কি নহয় কাৰণ ইয়াত এতিয়া ট্ৰেক্টৰো সোমাব নোৱাৰে ইয়াত মাটি পেলাবও নোৱাৰে আৰু কতদিন যে এনেদৰে কষ্টত থাকিব লাগিব মই মানে ভাবি চিন্তা কৰি পোৱা নাই হ'লেও উপায় নাই গাইজ কি কৰিম আৰু কিন্তু গাইজ মই হাঁহি ভিডিঅ' কৰাত লাগি আছোঁ ভিডিঅ'টো এৰা নাই আৰু কাৰণ ইয়াৰ স্মৃতিত জীয়াই ৰাখিব লাগে এয়া চাওক জেচিপিয়ে মানে ৰাস্তা বনাই দিছে আমাৰ পিছফালে ইমান ধুনীয়াকৈ ৰাস্তা বনাই দিছে কিন্তু গাইজ ইয়াত ট্ৰেক্টৰে সোমাব নোৱাৰে ইমান মনটো বেয়া লাগিছে নহয় বৰুণ দেৱতাই আমাক মানে বাৰুকৈ আমাক